আমাৰ মইনা কলেজা থাকিব অকলে আজিৰ পৰা ভিডিঅ'ত চাই নাপায় আৰু এতিয়া এইপিনে টুচক লৈ লৈছোঁ, এইপিনে বেগ এইটো লৈ লৈছোঁ। তাৰপিছত এতিয়া লাহেকৈ যাবলৈ ওলাইছোঁ। বহুত দিনৰ কাৰণে এই ঘৰখনক বহুত মিছ কৰিম। আৰু নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ আকৌ নতুন এটা ভিডিঅ'লৈ। বন্ধুসকল আজি ওলাইছোঁ মানে কামলৈ ওলাইছোঁ। এইপিনে পূৰা বেগ চেগ ৰেডি কৰি লৈছোঁ। এইপিনে আমাৰ জেঙামেন বন্ধু ঐ পলি খবৰটো পাইছোঁ যাব মানে আজি যাম কামত যাম মানে আৰু যাবই লাগিব। আমি যিহেতু দুখীয়া মানুহ আৰু মানে নিজৰ কৰ্মৰ সৈতে যদি হ'লেও যাবই লাগিব। আজিৰ পৰা অকলে থাকিব লাগিব। কেনেকুৱা লাগিছে? ভাল লাগিছে। তো যাম এতিয়া তেজুত থাকিমগৈ, মানে গাড়ী চলাবলৈ যাম। আৰু এতিয়া এইপিনে টুচক লৈ লৈছোঁ, এইপিনে বেগ এইটো লৈ লৈছোঁ। তাৰপিছত এতিয়া লাহেকৈ যাবলৈ ওলাইছোঁ। আমাৰ মইনা কলেজা থাকিব অকলে আজিৰ পৰা ভিডিঅ'ত চাই নাপায় আহিম মাহটোৰ ভিতৰত এদিন দুদিন আহিম, আপোনালোকে চাব। আৰু এইপিনে আছে আমাৰ কেণ্ডি। এই কেণ্ডি থাক দেই, বাই বাই। তো এতিয়া মোক জেঙীয়ামেনে থ'বলৈ যাব নামচাইলৈকে। আৰু থাকা দেই, ভালকৈ থাকিবা দেই, বাই বাই। বহুত দিনৰ কাৰণে এই ঘৰখনক বহুত মিছ কৰিম আৰু এই পৰিৱেশটোক, কাৰণ বহুত দিনৰ মূৰত আকৌ লগ পাম। এইপিনে জেঙীয়ামেন আকৌ বন্ধুসকল, এতিয়া মই গৈ আছোঁ। এইপিনে সৰু ল'ৰা ছোৱালীবোৰ খেলি আছে, চাওকচোন কিমান ধুনীয়াকৈ ভাল লাগিছে সিহঁতি খেলি আছে। আৰু এয়া গাঁৱৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ আপোনালোকক, শেষবাৰ কাৰণে চাই গৈছোঁ। আৰু আপোনালোকে চাই লওক, কিজানি ভিডিঅ'ত বহুত দিনৰ পিছত দেখিব পাৰে যেতিয়া ঘৰত আহিম। আৰু এইপিনে ভাঙা চিঙা ৰাস্তাটো উঠি দিলোঁ আৰু এই ভাঙা চিঙা ৰাস্তাটো দি গৈ আছোঁ আৰু ধুনীয়াকৈ এনেকৈ। আৰু বন্ধুসকল ভিডিঅ' দিয়া বহুত কমতি হ'ব পাৰে, কাৰণ এতিয়া যিহেতু মই আনৰ কামত থাকিম, যিহেতু কাম কৰিব লাগিব। কাম নকৰিলে ক'তনো মই চেলাৰী পাম, সেয়েহে কৰিব লাগিব। আৰু কামৰ মাজতে এটি দুটিকৈ এনেকৈ ভিডিঅ' দি থাকিম। আপোনালোকে মৰম দিব বুলি আশা কৰিলোঁ আৰু ভালদৰে থাকিব পাৰোঁ বুলি আশীৰ্বাদ কৰিব। আৰু মইনা কলিজা ভালকৈ থাকক বুলি আশীৰ্বাদ কৰিব। আৰু ময়ো আশা কৰিছোঁ আপোনালোকে ভালদৰে থাকিব। অকল মই ইয়াতে কাম কৰিম মানে কি কাম কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া অৰুণ জুবিতা আমাৰ নামচাইৰ হোটেল হয়, বহুত ফেমাছ হোটেল হয়। তো ইয়াতে মই কাম কৰিম। বন্ধুসকল এই পিনে দেখিবলৈ পাইছে, এইটো অৰুণ জুবিতা ডাঙৰকৈ লিখা আছে, ইয়াত ফটোশ্বুট কৰে। আৰু বন্ধুসকল মই চলাম এই গাড়ীখন, এই গাড়ীখনৰে ড্ৰাইভাৰ হ'ম মই, এই অৰুণ জুবিতা মানে মালিকজনৰ। আৰু এইটো হোটেলটো পূৰা ডাঙৰকৈ, ইয়াত গেছ চেছবোৰ থাকে আৰু ভাল লাগিব। আৰু আপোনালোকে লগ পালে মাত লগাব ইয়াত আহিলে মানে। হয়তো বহুতে ভাবিছে চাগে সেই ই কি কৰি ফুৰিছে এইবোৰ, আৰু ভিডিঅ' বনাই কিনে দেখাইছে লাজ নাই কিবা কিবি বুলি। আৰু মই লাজ নকৰোঁ, নিজৰ কাম দেখুৱাবলৈ কেতিয়াও লাজ নকৰোঁ। আৰু আনক ক'বলৈ কামৰ ক্ষেত্ৰত কোনো সৰু ডাঙৰ নাই বন্ধুসকল। কামক সদায় ৰেচপেক্ট কৰিব লাগে, তেতিয়াহে কামে আপোনালোকক ৰেচপেক্ট কৰিব আগুৱাই যাব। অকল এতিয়া অকণমান ওলাই আহিলোঁ। এইপিনে চুইমিং পুলটো চাওকচোন ইমান ধুনীয়াকৈ আছে। চুইমিং পুলটো একচুৱেলি এতিয়া বন্ধ হৈ আছে, বনাই আছে। 1 তাৰিখৰ পৰা অপেনিং হ'ব বুলি কৈছে। এইপিনে পূৰা কাম লাগি আছে, সকলোবোৰ চফা কৰি আছে। আৰু এইপিনে পূৰা সেইবোৰ চেয়াৰবোৰ, আৰু ইয়াত পানী এতিয়া খালী আছে। 1 তাৰিখৰ পৰা অপেনিং কৰিব, আপোনালোকে আহিব। 1 তাৰিখৰ পৰা লগ পাম ইয়াতে বন্ধুসকল সকলোকে। এইবোৰ পূৰা বাৰৰ সকলোৱে লাগি আছে কামত। আৰু বন্ধুসকল ডাইৰেক্ট আহি গ'লোঁ ডিগাৰু ইক' ৰিজৰ্ট। সকলোৱে চিনিয়ে পায় ডিগাৰু ইক' ৰিজৰ্ট বুলি ক'লে, পূৰা ফেমাছ হৈ আছে। আৰু পৰিৱেশটো চাওকচোন কিমান ধুনীয়া লাগিছে। এইটো এই মালিকজনৰে হয়। আহিছোঁ এতিয়া, একচুৱেলি মই তেজুতে থাকিম, মানুহজনৰ ঘৰ তেজুতে, সেয়েহে এতিয়া মই তেজুতে থাকিব লাগিব, তাইৰ লগত ঘূৰা পকা কৰিব লাগিব। সেয়েহে ফাইনেলি বন্ধুসকল এতিয়া ৰাতি হৈ গ'ল আৰু ময়ো ৰুম আহি পালোহি। এয়া ফুলবোৰ ধুনীয়াকৈ আছে, মই ৰাতি পাইছোঁহি, সেয়েহে অকণমান দেখাইছোঁ পৰিৱেশটো। আৰু ৰাতিপুৱা সময়ত আপোনালোকক দেখাম নেক্সট এটা ভিডিঅ'ত। এতিয়া মই আপোনালোকক মোৰ ৰুমটো দেখাম সৰু মৰুকৈ। এতিয়া এইবোৰ ফুলবোৰ ধুনীয়াকৈ থৈ দিছে আৰু মই অকণমান ফ্ৰেছ হ'লোঁ ইয়াত ধুনীয়াকৈ। আৰু এইটো হৈছে মালিকৰ ঘৰ, গতিকে এয়া বাহিৰৰ পৰিৱেশ আৰু ভাল লাগিছে। আৰু এইটো মোৰ ৰুমটো সৰু মৰুকৈ, ইয়াত এজন ল'ৰা থাকে আৰু ইয়াত মই থাকিম সৰু মৰুকৈ ছিংগল বিচনা, ভাল লাগিছে। আৰু এয়াই আৰু এনেকৈ থাকিব লাগিব, ভাল হওক বেয়া হওক আৰু।